মাধুৰী দীক্ষিত মাধুৰী দীক্ষিতৰ হাজবেণ্ডৰ নাম হৈছে শ্ৰীৰাম মাধৱ নেনে। মহিমা চৌধুৰী মহিমা চৌধুৰীৰ হাজবেণ্ডৰ নাম হৈছে ববি মুখাৰ্জী। মীনাক্ষী চেছাদ্ৰীৰ হাজবেণ্ডৰ নামটো হৈছে হৰিশ মিশ্ৰে। ৰম্ভাৰ হাজবেণ্ডৰ নাম হৈছে ইন্দ্ৰ কুমাৰ। শ্ৰীদেৱীৰ হাজবেণ্ডৰ নাম হৈছে বনি কাপুৰ। মন্দাকিনী হাজবেণ্ডৰ নাম হৈছে ডক্টৰ ত্যাগৰ ঠাকুৰ। কেটৰিনা কাইফৰ হাজবেণ্ডৰ নাম হৈছে বিকি কৌশল। সোণালী বেন্দ্ৰে হাজবেণ্ডৰ নাম হৈছে গল্ডি বেল। উৰ্মিলা মটনকৰ হাজবেণ্ডৰ নাম হৈছে মহচিন আখতৰ মীৰ। যুচি চাওলাৰ হাজবেণ্ডৰ নাম হৈছে জয় মেহতা। মনীষা কইৰালাৰ হাজবেণ্ডৰ নাম হৈছে সম্ৰাট দাহাল। ঐশ্বৰ্য ৰায় হাজবেণ্ডৰ নাম হৈছে অভিষেক বচ্চন। পূজা ভট্টৰ হাজবেণ্ডৰ নাম হৈছে মনীষ মখিজা। বিদ্যা বালনৰ হাজবেণ্ডৰ নাম হৈছে সিদ্ধাৰ্থ ৰয় কাপুৰ। মৌচুমী চেটাৰ্জীৰ হাজবেণ্ডৰ নাম হৈছে জয়ন্ত মুখাৰ্জী। অনিতা ৰাজৰ হাজবেণ্ডৰ নাম হৈছে সুনীল হিংৰাণী। অনুষ্কা শৰ্মাৰ হাজবেণ্ডৰ নাম হৈছে বিৰাট কোহলি। নীলম কোঠাৰীৰ হাজবেণ্ডৰ নাম হৈছে সমীৰ সোণী। শিল্পা ছেত্ৰীৰ হাজবেণ্ডৰ নাম হৈছে ৰাজ কুন্দ্ৰা। ৰেখা হাজবেণ্ডৰ নাম হৈছে মুকেশ আগৰৱাল। ভূমিকা চাওলা হাজবেণ্ডৰ নাম হৈছে ভৰত ঠাকুৰ। প্ৰীতি জিন্ট হাজবেণ্ডৰ নাম হৈছে গেনে গুডেনৌ। প্ৰিয়ংকা চোপ্ৰা হাজবেণ্ডৰ নাম হৈছে নিক জনাছ। আয়েশা টকিয়া হাজবেণ্ডৰ নাম হৈছে ফৰহান আজমি। ডিম্পল কপাডিয়া হাজবেণ্ডৰ নাম হৈছে ৰাজেশ খান্না। আয়েশা জুল্কা
আয়েশা জুলকা হাজবেণ্ডৰ নাম হৈছে সমীৰ ভাচি। ৰবীনা টণ্ডনৰ হাজবেণ্ডৰ নাম হৈছে অনিল টণ্ডনী। কাজলৰ হাজবেণ্ডৰ নাম হৈছে অজয় দেৱগন। তিনকলে খান্না হাজবেণ্ডৰ নাম হৈছে অক্ষয় কুমাৰ। ৰাণী মুখাৰ্জীৰ হাজবেণ্ডৰ নাম হৈছে আদিত্য চোপ্ৰা। ফাৰাহ নাজৰ দুবাৰ বিয়া হৈছিল। প্ৰথম হাজবেণ্ডৰ নাম হৈছে বিন্দু দাৰা সিং আৰু দ্বিতীয় হাজবেণ্ডজনৰ নাম হৈছে সুনীত সাইগল।